বিপিএফৰ অৱস্থা একেবাৰে বেয়া, ভৈৰৱকুণ্ডৰ বেয়া, আমাৰ যিমানখিনি সমস্যা আছে চবতে বেয়া। তেনেহ'লে কাক লৈ পেলাই কেনেকৈ খেলিম? ইয়াৰ কাৰণে কোনো এজন আমি শুনি আছো বিপিএফৰ বোলে কেণ্ডিডেটে বিচাৰি পোৱা নাই। কেণ্ডিডেটে বিচাৰি নোপোৱাৰ কাৰণে কি হ'ল, এতিয়া ৰাজ সিংহাসনৰ অন্দৰত বহি থকা যিসকল নেতা, আমাৰ চৰণ বড়ো, ৰিহন দৈমাৰী, তেওঁলোকৰ নিচিনা মানুহ এতিয়া ইলেকশ্যন নামিবলৈ প্ৰস্তুতি হৈছে। আমাৰ বিপিএফৰ মেইন মানুহ চন্দন ব্ৰহ্ম আৰু খাম্ভা বৰগোহাঁইৰে, কিন্তু অকস্মাত তেওঁলোকৰ ইমাৰ্জেঞ্চি বেলেগ এটা কাম হোৱাৰ কাৰণে তেওঁলোকে আজি ইয়াত আহিব নোৱাৰিলে। তথাপিও কথা দিছে, আমাৰ ৰৌতা সমষ্টিত তেওঁলোকে আহিবৰ কাৰণে আমাক কথা দিছে। ৰাতিপুৱাৰ মোৰ লগত কথা পাতি পেলাই ক'লে যে চৰি আমি যাব নোৱাৰো, এনেকুৱা এটা ইমাৰ্জেঞ্চি কাম হোৱাৰ কাৰণে বোলে ক'লে। ছেকেণ্ড টাইম আমি লৈ আহিম, আপোনালোকৰ লগত আমি কিবা কৰিম। তেনেকুৱা খাম্ফা আৰু চন্দন হেন্দ্ৰৰ নিচিনা বহুত লিডাৰে এতিয়া আমাৰ ইউ পি পি এল জইন কৰিলে আৰু ইয়াৰ কাৰণে ৰাইজ আমাৰ লগত আহিল। এতিয়া আমাৰ ৰৌতা সমষ্টিত বিপিএফৰ অৱস্থা একেবাৰে বেয়া, ভৈৰৱকুণ্ডৰ বেয়া, আমাৰ যিমানখিনি সমস্যা আছে চবতে বেয়া। তেনেহ'লে কাক লৈ পেলাই কেনেকৈ খেলিম? ইয়াৰ কাৰণে কোনো এজন আমি শুনি আছো বিপিএফৰ বোলে কেণ্ডিডেটে বিচাৰি পোৱা নাই। কেণ্ডিডেটে বিচাৰি নোপোৱাৰ কাৰণে কি হ'ল, এতিয়া ৰাজ সিংহাসনৰ অন্দৰত বহি থকা যিসকল নেতা, আমাৰ চৰণ বড়ো, ৰিহন দৈমাৰী, তেওঁলোকৰ নিচিনা মানুহ এতিয়া ইলেকশ্যন নামিবলৈ প্ৰস্তুতি হৈছে। ইয়াৰ পৰা কি বুজা যায়? মই কৈ আছো যে বুৰঞ্জীত আমি পাইছো যে বুৰঞ্জীত ৰাজা মহাৰাজাৰ দিনত যিটো যুদ্ধ হয়, এই যুদ্ধত যেতিয়া নিজৰ সৈন্য বাহিনী, ৰৌনীয়া সৈন্য বাহিনীয়ে যেতিয়া হাৰি যায়, ৰজা অন্দৰ মহলৰ পৰা ওলাই আহে যুদ্ধ কৰিবলৈ। আৰু এই যুদ্ধত ৰজাই কোনোদিনা জিকিব নোৱাৰে, ৰজা 100% হাৰি যায়। আৰু আজি আমাৰ হাগ্ৰামাৰ অৱস্থা তেনেকুৱা হ'ব গৈ আছে। ৰিহন কেবিনেট মিনিষ্টাৰ 3 বাৰ হোৱা, ই মানুহ এতিয়া কাউন্সিলত খেলিব। চৰণ বড়ো এতিয়া এক্সিষ্টিং MLA, 2 বাৰ MLA হোৱা মানুহ, তেওঁলোকৰ নিচিনা মানুহ আজি ইলেকশ্যন নামিব লগা হৈছে। তেওঁলোকৰ এটা চেলেঞ্জ যে আমি নামানিলে নহয়, তেনেকুৱা এটা। আৰু ছেকেণ্ড মানুহ নাই। ইয়াৰ পৰা বুজা যায় কি হাগ্ৰামাৰ অৱস্থা একেবাৰে নাই। এই গতিকে আজিৰ দিনত হাগ্ৰামাৰ অৱস্থা নাই। আৰু বেলেগ দলবিলাকৰ কথাটো আহি থাকে, মানুহবিলাকে অলপ চিন্তা কৰি থাকে। আমাৰ ইউ পি পিৰ লগত এলায়েন্স চৰকাৰ, আমাৰ বিজেপিৰ লগত, আজি বিজেপিৰ লগত আমি এলায়েন্স চৰকাৰ চলাই আছো। অলৰেডি 4 বছৰ পাৰ হ'ল আৰু 5-6 মাহ আছে। ইয়াৰ কাৰণে কি হৈছে, আমাৰ আলোচনা চলি আছে যে আমি এলায়েন্সৰ চৰকাৰ মানে কি কয় নেক্সট ইলেকশ্যন খেলিম। যোৱাবাৰ আমি কি খেলিছিল, যোৱাবাৰ আমাৰ পোষ্ট পল ইলেকশ্যন হৈ যোৱাৰ পিছত আমি মানে কি হয় যে যিখিনি MCLA জিকি গ'ল, এওঁলোকক লৈ পেলাই আমি এলায়েন্স চৰকাৰ চলালো। এতিয়া দুটা আলোচনা চলি আছে। আমাক কৈছে প্ৰি পল এলায়েন্স আৰু পোষ্ট এলায়েন্স দুটাৰ ভিতৰত এটা হ'ব। প্ৰি পল এলায়েন্স হোৱাৰ সম্ভাৱনা বেছি আছে। আৰু প্ৰি পল এলায়েন্স যদি হয়, প্ৰি পল মানে কি, প্ৰাক নিৰ্বাচন বুজাপুৰা। আমাৰ এই নিৰ্বাচন যদি হয়, ইয়াত আমি শুনি আছো, আমি গম পাই আছো যে বিজেপিৰ লগত এলায়েন্স যদি হয়, ইয়াত ছেটিং জোৰ আছে যাৰ হ'ব। আমাৰ ইয়াত চাপোজ ৰৌতাত আমাৰ UPPL, ভৈৰৱকুণ্ডৰ আমাৰ UPPL, হৰিচিঙাৰ আমাৰ UPPL, আৰু বাকী যিখিনি আছে ইয়াতে যদি বিজেপিৰ আছে, ইয়াত বিজেপি থাকিব। আৰু যদি তেনেকুৱা হয়, আমাৰ যদি ইয়াত এলায়েন্সে যদি হয়, তেতিয়া কি হ'ব, ইয়াত আমি পাম। ৰৌতা সমষ্টি আমাৰ UPPLৰ কেণ্ডিডেট হ'ব। ইয়াত কোনোবা বিজেপিৰ কথা চিন্তা কৰি পেলাই ইয়াত কামত নাহিব। মই জাষ্ট অনুমানত কৈছো যে বিজেপিৰ লগত যদি এলায়েন্স হয়, তেতিয়া ইয়াত বিজেপিৰ চিম্বল নাথাকে আৰু ইয়াত বিজেপিয়ে ইয়াত কেণ্ডিডেট নাথাকিব, ইয়াত আমাৰ ট্ৰেক্টৰহে মাত্ৰ থাকিব। তেতিয়া আমাৰ মানুহবিলাকে কেতিয়াবা অলপ দুগুল হয়, যে মই আৰু মানে কিবা কৰিম, বেলেগ দলত যাম বুলি ভাবে। এই গতিকে ইয়াত তেনেকুৱা নহ'ব। এই গতিকে আপোনালোকে কিছুমান যদি কোনোবা দুদুল মুদুল যদি আছে, 100% ৰৌতা সমষ্টি আজিৰ দিনত আমি জিকিম
আমাৰ শক্তি বহুত ইয়াত আছে শক্তিশালী আৰু ইয়াত যদি এলায়েন্স হয় এলায়েন্স হলে আমি আমাৰে হ'ব মানে চিটটো এই গতিকে ইয়াত মানুহবিলাকে কিবা তেৰেং বেৰেং দুৰ্বলতা ভাৱ লোৱাৰ কোনো প্ৰয়োজন নাই আৰু মই ভাবো মই আশা কৰিছো যে ইয়াত আমাৰ এইবাৰ ইলেকশ্যন প্ৰি পল ইলেকশ্যন হওক আৰু এই প্ৰি পল ইলেকশ্যনত আমি খেলি পেলাই ইয়াত এবছলুট মেজৰিটি লৈ পেলাই আমি জিকি যাম এই গতিকে আৰু ইয়াত বেলেগৰ কেণ্ডিডেট মানে নাথাকে এই গতিকে সকলোৱে আমাৰ লগত একেলগে থাকি পেলাই একেলগে কাম কৰক আৰু আমি এই 5 বছৰত বা এই 4 বছৰত ৰাইজৰ যি ধৰণৰ আমি উন্নয়নমূলক কাম কৰা মানে সুবিধা সবকে সুবিধা দিয়াটো সম্ভৱ নহয় কাৰণ মই মোৰ এটা অভিজ্ঞতা আছে যোৱা 2005 চনৰ পৰা 2010 চনলৈকে বিপিএফ দলৰ যি চৰকাৰ আছিলে সেই সময়তো 5 বছৰৰ হাগ্ৰামাই ইকো কৰিব পৰা নাই আৰু ইকো কৰিব নোৱাৰাৰ কাৰণে কিছুমান হাগ্ৰামাৰ মানুহবিলাকে উগুল থুগুল হৈ আছিলে কিন্তু 2010 চনত যেতিয়া আকৌ পুনৰাই যদি চৰকাৰত আহিল তেতিয়াহে মানুহবিলাক চাই এওঁলোকৰ সুবিধাটো কৰি দিব পাৰিছিল আমিও আশা কৰিছো এইবাৰ যি সকলক সুবিধা দিব পৰা নাই বা তেনেকুৱা সুবিধা পোৱা নাই আমি ভাবিছো এইবাৰ নিৰ্বাচনত আমাৰ যদি চৰকাৰ যদি আহে তেতিয়া আমি 100% আমাৰ যিখিনি কৰ্মী বা ৰাইজৰ যি অভাৱ অভিযোগ এটো অলপ হলেও আমি ভালকে মানে সুবিধা কৰি দিব পাৰিম এই গতিকে ৰাইজে অলপ ধৈৰ্য ধৰিব লাগিব আমি যেটো প্ৰথম চৰকাৰ চলাইছে ইয়াত সবকে একে টাইমতে সবৰে সুবিধা কৰি দিয়াটো ভাল নহয় এই গতিকে সকলোকে মই আশা কৰিছো যে আহি থকা দিনত আমি একেলগে আমাৰ প্ৰমোদ বড়োৰ মানে যি চৰকাৰ এই চৰকাৰটো পুনৰাই লৈ আনিব কাৰণে সকলোৱে যাতে দলে বলে কাম কৰে মই এইটো আহ্বান কৰি পেলাই আপোনালোকক সকলোকে আজি যি সকলে আমাৰ এই সভাৰ জৰিয়তে জয়েন কৰিলে বা জয়েন কৰিবলৈ আগবাঢ়ি আহিছে আপোনালোকক সকলোকে আজি মই আমাৰ জিলা কমিটি ইউপিপিএলৰ হৈ পেলাই আদৰিছো আপোনালোকক সকলোকে মানে আমাৰ ইউপিপিএলৰ এজন সদস্য হিচাপে আমি আকলি ল'ম আৰু এই গতিকে মই আপোনালোকক সকলোকে আদৰি পেলাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো ধন্যবাদ